নমস্কাৰ, মই প্ৰণামিকা আকৌ এবাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাইছোঁ এয়া আমাৰ যি শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে নামঘৰত অনুষ্ঠিত কৰা নাম প্ৰসংগ কাৰ্যসূচী। এয়া আমাৰ গধূলিৰ পৰিৱেশ, এয়া হৈছে বন্তি প্ৰজ্বলন কাৰ্যসূচী। তো গাঁৱৰ ৰাইজসমূহ গোটেইবিলাক আহি পেলাই নামঘৰত এইবোৰ মানে চাকি গছি জ্বলায় সকলোৱে। তো আপোনালোকে চাই থাকক। এয়া আমাৰ নামঘৰৰ পৰিৱেশ, সকলোৱে মানে ফটো উঠাত কিবা কৰাত ব্যস্ত হৈ আছে। চাই থাকক। এয়া চাওক, সকলোৰে ঘৰৰ পদূলিৰ মুখে মুখে এয়া চাকি বন্তি জ্বলাইছে। আমি এতিয়া চাবলৈ আহিছোঁ। চাকি নোহোৱা ওলাকা চবৰে চাকি গা সেমকিলে সেমেকিলে চাকিবোৰ নুমাবয়ে এতিয়া নুমায়ে যাব। চ' আপোনালোকে চাই থাকক। এয়া আমাৰ মানে ভকতীয়া সমাজৰ এইবোৰ নিয়ম। কি কি মানুহবোৰ দেখাই দিলো হয়, কিন্তু মানে আন্ধাৰ হৈছেতো দেখা পোৱা নাযায়, সেইকাৰণে দেখাব পৰা নাই। লাইনটো নাই আজি, লাইনটো আজি অহাই নাই, ৰাতিপুৱাৰ পৰা নাইয়ে মানে। এইবিলাক ৰাস্তা ফুৰিবলৈ আহিছে, বন্তি চাই মনটো অলপমান ভাল লাগে দেখিলে মানে।